নমস্কাৰ ষ্টুডিঅ' মই মীনাক্ষী এই মুহূৰ্তত জনাব বিচাৰিছো এটি গুৰুত্বপূৰ্ণ খবৰ আজি সেবাই ঘোষণা কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আৰু এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল 23903 জন পৰীক্ষাৰ্থী আৰু এই পৰীক্ষাৰ ফলাফল বিভিন্ন ৱেবছাইটত উপলব্ধ হৈছে জনাব বিচাৰিছো আজি সেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল ফলাফল আৰু এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 23903 জন পৰীক্ষাৰ্থী তাৰে ভিতৰত 12861 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে উল্লেখযোগ্য যে এই পৰীক্ষাৰ প্ৰথম বিভাগত 99 জন দ্বিতীয় বিভাগত 6286 জন আৰু তৃতীয় বিভাগত 6486 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু এই ফলাফলসমূহ বিভিন্ন ৱেবছাইটত উপলব্ধ হৈছে Technical Institute ITI Indian Technical Institute ITI Indian Technical Institute ITI